নমস্কাৰ। আজি মই আকৌ এটা সেশন দিলোঁ। মোৰ লগত বাইদেউ এগৰাকী আহিছে, আহকচোন তেখেতৰ লগত কথা পাতোঁ। তেখেতেনো কেনেকুৱা ফিল কৰিলে। বাইদেউ নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ নামটো যদি জনাই দিব। মোৰ নাম সোণালী দেৱী, আপুনি কেনেকৈ গম পালে যে আজি যে আপুনি ইয়াতে মোৰ আহিছে, এইটো ইউনিভাৰ্চৰ মানে হ'ব লাগিব যে ইউনিভাৰ্চিটি বিচাৰিব লাগিব যে আপুনি মোৰ তাতে আহিছে। তো কেনেকৈ বিচাৰিলে ইউনিভাৰ্চিটি বা কি পদ্ধতিতে আপুনি আহিব পাৰিলে মোক জনাব। আপোনাৰ যে ইউটিউবত দি আছে নহয়, হয়, তাকে মই চালোঁ। হয়, বহুত দিন চাইছোঁ। হয়, তাৰপিছত আপোনাৰ ফোন নাম্বাৰটো পোৱা নাই। হয়, আপুনি এদিন ফোন নাম্বাৰ দিলে, মই বহুত চিন্তা কৰি ফোন কৰিলোঁ আপোনাক। হয়। তাৰপিছত যেনিবা মোক দিলে আৰু আপুনি চান্সটো। কিন্তু আজিলৈ কেনেকুৱা পালে? আজি মই বহুত ৰিলেক্স পাইছোঁ। তাৰমানে হয়, মোৰ এই নাৰ্ভৰ প্ৰব্লেম আছিল। হয়, 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 হয়। ব্লাডবিলাক মানে চাৰ্কুলেট হোৱাটো মই ফিল কৰিছোঁ। বৰ ভাল লাগিছে। ভাল তাৰমানে লাগিছে? একদম মানে ৰিলেক্স। পাতল আৰু কিবা একদম পাতল লাগে তাৰমানে। হয়, 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 হয়। আৰু এইটো কেতিয়াৰ পৰা চাই আছিলে আপোনাৰ যে এক্সিছ বাৰ সেশন মই ল'ম বা ল'ব বিচাৰিছে? বহুত দিন হৈছে মোৰ এইটো। তাৰপিছত যেনিবা ওচৰততো কোনো নাছিল। হয়, দূৰত গৈ আৰু লোৱা হেৰি নাথাকে। মই ভাবিলোঁ ওচৰত যদি ক'ৰবাত পাওঁ মই যামেই। হয়, হয়, হয়। লাকিলি আৰু মানে পাই গ'লোঁ। মোৰো সৌভাগ্য আপুনি আহিলে বা আপোনাক মানে কিবা এটা ভাল কৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ। সেইটো মই কৰা নাই, সেইটো ইউনিভাৰ্চিটি বিচাৰিছে। তো মোৰ হাতেৰে যাতে আপোনালোকৰ ভাল হয়। মই এটা বহুত মানে ভাল ফিল কৰোঁ যে মোৰ হাতেৰে মানে সকলোৱে মানে টোপনি গৈ আছে আৰু চবেই মানে ৰিলেক্স ফিল কৰি আছে। সেইটো কাৰণে বহুত ধন্যবাদ। আৰু মানে যোৱাকালিও মৰিগাঁৱৰ পৰা এগৰাকী ছোৱালী আহিছিলে, কিন্তু তেওঁ মানে ভিডিঅ' কৰিব লাজ পাই কাৰণে মোক মানে সেই নকৰিলে দেই। কিন্তু সেইখিনি কথাই মই আপোনালোকৰ মাজত অকণমান প্ৰকাশ কৰোঁ। তাই মানে কৈছিলে প্ৰথমতে আহিয়ে মানে কৈছিলে, বাইদেউ মোৰ ইমান খং, ঘৰতো আজি কাজিয়া কৰি আহিছোঁ। 5টা বজাতে মোক ফোন কৰিছে, বাইদেউ মই গৈ আছোঁ। মই কৈছোঁ হয় নেকি, এতিয়া আহিবা 10টা মানতে আহি পাব বুলি কৈছে। একদম খানাপাৰা 10টা বজাত আহিয়ে পালে। মই ইফালে ঘৰৰ পৰা ওলোৱাই নাই। তাৰপাছত আৰু আহিয়ে মানে আহি পালোঁ, তেওঁ আহি পালে। মানে কৈছে মই একদম খঙত কাজিয়া কৰি আহিছোঁ মানে। তাৰপিছত আপুনি মোক কিবা কৰি আৰু খংটো কমাই দিয়ক আৰু বচাওক আৰু। তাৰপিছত আৰু ঠিক আছে মই চেষ্টা কৰিম আৰু মই ইমান হেৰি কৰিব নোৱাৰোঁ, মই চাই লওঁ কি কৰোঁ। তাৰপিছত ছেশ্যনটো মই দিলোঁ। দিয়াৰ পাছত তেখেতে মানে কিবা এটা সেই মানুহ এজনক মানে ফোন কৰিব লগা হ'ল। হওঁতে মানে খংটো উঠা নাই। বাইদেউ মোৰ এতিয়া খংটো উঠা নাই, কি কৰোঁ? বোলো কি কোৱা, তোমাৰ অকণমান আগতে ক'লে কি খংটো কমাব লাগে। ছেশ্যনটো লোৱাৰ পিছত মানে খংটো বোলে উঠা নাই। মানে তেওঁ মানে বহুত ৰিলেক্স ফিল কৰিছে আৰু বহুত মানে ভৰিত ধৰি মানে সেৱা কৰাৰ নিচিনা কৰিছে আৰু। মই কৈছোঁ নাপায়, এইটো কৰিব নাপায়। কৈছে বহুত মানে কৈছে আপোনাৰ বহুত ভাল হ'ব আৰু এনেকৈ আশীৰ্বাদ দিছে। সেইটোৱে ডাঙৰ বস্তু যে আপোনালোকৰ আশীৰ্বাদ, সেইটোৱে আপোনালোকৰো ভাল হওক, আপোনালোকৰ লগতে মোৰো ভাল হওক। তো ভাল লাগিলে। আহক আপোনালোকো, আহি কণ্টেক্ট কৰক। নাম্বাৰ দিছে তেখেতে, কণ্টেক্ট কৰক আৰু ছেশ্যন লওক। এইটো কিন্তু মই কোৱা নাই দেই, তেখেতে মনৰ পৰা হৈছে। মানুহে ভাবিব নহয় মোৰ মানে মই ক'ব দিয়া বুলি। নাই, মই কৈছোঁ। হয়, সেইটো মানে তেখেতে ৰিলেক্স ফিল কৰিছে বা তেখেতে ভাল পাইছে কাৰণে তেখেতে নিজাকে কৈছে দেই। নহয় মানুহে ভাবিব নহয় যে মই কৈ দিব দিয়া বুলি ভাবিব পাৰে। সেইটো কিন্তু মই কেতিয়াও নকৰোঁ। যদি নিজে ভাল পায় তেতিয়া আপোনালোকে কৰিব। ভালতো ভালে ক'ব, নহয়নে? এতিয়া মানে জোৰ জবস্তি মই কোনো ভালটো কৈ দিয়কচোন বুলি কোৱা বস্তু নহয়। আপুনি নিজে কৈছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আশীৰ্বাদ দি থাকিব এনেকৈ, যাতে সকলোকে মই ভাল কৰিব পাৰোঁ, যাতে যিমানখিনি মোৰ ওচৰত আহে বিশ্বাসো লাগিব। হয়, মই লৈছোঁ, হয়, কিবা এটা ভাল হ'ব, হয়, এটা মানে নিজৰ লাগিব। হয়, তেতিয়াহে নিজৰখিনি হয়, নিজে মনত ভাবিব লাগিব যে মোৰ ভাল হ'ব। আৰু আজিৰ পৰা আপোনাৰ ভাল হ'লে সেইটো ভাবিব লাগিব। আৰু সদায় মানে পজিটিভ, মোৰ ভাল হৈ গ'ল। সদায় আপোনালোকক এটা কথা কওঁ, এইটো নিগেটিভ এটা মাইণ্ড লৈ থাকিলে ঘৰখনত সেইটোকে হেৰি হৈ থাকে। হয়, মানে ঘৰখন বেয়া হৈ যায়। হয়, পজিটিভ মাইণ্ড এটা লৈ কাম কৰিব লাগে। বহুত ভাল লাগিল বাইদেউ আপুনি অহাৰ বাবে। মোক যে এইখিনি যোগ্য বুলি ভাবিছে, আপোনাৰ যে কিবা এটা ভাল কৰাৰ মানে এটা জৰিয়া আৰু সেইটো মানে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু থেংক ইউ ইউনিভাৰ্চক মই থেংক ইউ কৈছোঁ যে আপুনি যে মোক যোগ্য বুলি ভাবিলে এইখিনি দিয়াৰ কাৰণে, আপোনালোকক সহায় কৰাৰ কাৰণে। ধন্যবাদ। আজি এওঁ নলবাৰীৰ পৰা আহিছে। পোনপ্ৰথমে তোমাৰ নামটো কৈ দিয়াচোন। দীপক শৰ্মা। ক'ত থাকা নলবাৰীত? নলবাৰীতে ঘৰ ন? তাৰমানে তুমি এই ছেশ্যনটো লৈ মানে আজি কেনেকুৱা ফিল কৰিলা সেইটো এবাৰ কৈ দিয়াচোন। ৰিলেক্স ফিল হৈছে, ভাল লাগিছে? মানে কেনেকুৱা ছেশ্যনটো দিয়াৰ সময়ত কেনেকুৱা মানে লাগিছে তোমাৰ? ওলাই যোৱা যেন লাগিছে ন?
সেইটো হয়ে তো সেইকাৰণে মই তোমাৰ ভিডিঅ'টো কৰিলোঁ কেনেকুৱানো ফিল কৰিলা হয়নে তো আপোনালোকেও ছেশ্যনবিলাক ল'ব পাৰিব ৰিলেক্স ফিল হয় সঁচাই ভাল হয় আৰু পজিটিভ হ'ব আজিৰ পৰা মানে তোমাৰ আজি প্ৰথম ৰিলেক্স ফিল কৰিছা কালিৰ পৰা চব তোমাৰ পজিটিভ আহি থাকিব তাৰমানে সেইটো ভাল লাগে আৰু তুমি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ তো সকলোৱে ছেশ্যন লওক সঁচাই মানে মেজিক হয় এটা একদম মেজিক হয় মানে তেওঁ নিজে ফিল কৰিছে হয় তেওঁ মোৰ ভিডিঅ' চাই আহিছে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে আৰু